বিশ্বকাপ ফুটবল যদি আপুনি নিয়মীয়াকৈ ফ'ল' কৰি আছে এই ব্যক্তিজনক আপুনি নিশ্চয় দেখিছে। কংগোৰ খেলত গেলাৰীত তেওঁ শিলৰ মূৰ্তিৰ দৰে প্ৰায় 90 মিনিট সময় অলৰঅচৰ হৈ থিয় দি থাকে। এতিয়া এই ব্যক্তিজন আৰু আমাৰ ভূপেন হাজৰিকা, আমাৰ লেজেণ্ড ভূপেন হাজৰিকাৰ মাজত আমি কিবা কানেকশ্যন বিচাৰি উলিয়াব পাৰোঁ নেকি? আহক চেষ্টা কৰি চাওঁ। খুব সাজি কাচি ষ্টেডিয়ামলৈ অহা ব্যক্তিজনে এটা চৰিত্ৰ ৰূপায়ণ কৰি আছে। চৰিত্ৰটো আফ্ৰিকাৰ ইতিহাসৰ এটা খুব গুৰুত্বপূৰ্ণ চৰিত্ৰ। নাম হৈছে পেট্ৰিছ লুমুম্বা। লুমুম্বা আছিল স্বাধীন কংগোৰ প্ৰথমজন প্ৰধানমন্ত্ৰী। কংগোৱে স্বাধীনতা লাভ কৰিছিল 1960 চনত আৰু তাৰ আগতে কংগোত শাসন চলিছিল বেলজিয়ামৰ। 1885 চনত বেলজিয়ামৰ ৰজা দ্বিতীয় লিঅ'পল্ডে কংগোৰ এটা অংশ অধিকাৰ কৰি তাত ৰবৰ উৎপাদনৰ কাম আৰম্ভ কৰে। বিংশ শতিকাৰ আৰম্ভণি সময়খিনিত আচলতে গোটেই পৃথিৱীতে ৰবৰৰ ডিমাণ্ড, ৰবৰৰ চাহিদা বাঢ়িবলৈ আৰম্ভ কৰিছিল। কাৰণ সেই সময়ত আপোনালোকে জানেই চাগে লাহে লাহে গাড়ী মটৰৰ সংখ্যা বা অট'মোবাইল যাক কোৱা হয় তাৰ সংখ্যা লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছিল। এতিয়া এই বেলজিয়ামে আৰম্ভ কৰা ৰাবাৰ নামৰ বস্তুটোৱে আচলতে কংগোৰ সমাজ জীৱন অৰ্থনীতি সকলো ভাঙি টচনচ কৰি পেলালে। এতিয়া কংগোৰ এই থলুৱা মানুহখিনি, যিখিনি মানুহে হাজাৰ হাজাৰ বছৰ ধৰি তেওঁলোকৰ নিজৰ মাটিত স্বাধীনভাৱে বসবাস কৰি আছিল, তেওঁলোকক বেলজিয়ামে কৈ ৰাবাৰ উৎপাদনত বন্ধুৱা শ্ৰমিক হ'বলৈ বাধ্য কৰিলে। তাৰে যিসকল লোকে শ্ৰমিক হ'বলৈ অমান্তি হৈছিল তেওঁলোক তেনেকুৱা লাখ লাখ মানুহক বেলজিয়াম সেনাই হত্যা কৰিলে। তেনেকুৱা মানুহৰ হাজাৰ হাজাৰ গাঁও জ্বলাই উচন কৰা হ'ল। মুঠতে ৰবৰ খেতিয়ে কংগোলৈ বিভীষিকা নমাই আনিলে। এতিয়া এই নিৰ্মম বেলজিয়ানসকল, যাৰ গাত ক'বলৈ গ'লে মানৱতাৰ চিহ্ন কাম নাছিল সামান্যতম, তেওঁলোকে কৰা গণহত্যা, তেওঁলোকে সৃষ্টি কৰা কৃত্ৰিম দুৰ্ভিক্ষ আৰু তেওঁলোকে আনি মেলি দিয়া কিছুমান অচিন বেমাৰৰ বাবে এই শাসনকালৰ সময়ছোৱাত প্ৰায় 10 মিলিয়ন মানে 1 কোটি কংগোলিজ লোকৰ মৃত্যু হ'ল। যিকি নহওক 1960 চনত কংগো স্বাধীন হ'ল বেলজিয়ামৰ পৰা আৰু তাৰ প্ৰধানমন্ত্ৰী হ'ল পেট্ৰিছ লুমুম্বা। এতিয়া যদিও বেলজিয়ামে কংগোক স্বাধীনতা দিলে, বেলজিয়ামে ভাবিছিল তেওঁলোকে পুতলা শাসক এজন কংগোত বহাই ৰাখিব, তেওঁলোকৰ কথা মতে তেওঁ উঠা বহা কৰিব আৰু কংগোৰ সম্পদৰ ওপৰত শোষণ বেলজিয়ামে অব্যাহত ৰাখিব। কিন্তু লুমুম্বা আছিল এজন স্বাধীন চিতীয়া মানুহ। তেওঁ বেলজিয়ামৰ পুতলা শাসক হ'বলৈ অমান্তি হ'ল। 1960 চনৰ 30 জুন তাৰিখে কংগোৰ প্ৰথম স্বাধীনতা দিৱসৰ দিনা লুমুম্বাই প্ৰদান কৰিলে এটা বিখ্যাত ভাষণ। এতিয়া লুমুম্বাই ভাষণ দিয়াৰ ঠিক আগে আগে কোনে ভাষণ দিছিল জানেনে? বেলজিয়ামৰ ৰজা বুডোৱা। তেওঁ এই সভাত উপস্থিত আছিল আৰু তেওঁ ভাষণ দিছিল আৰু তেওঁ ভাষণত নিজৰ কৈছিল যে বেলজিয়ামে আহি কংগোৰ মানুহক সভ্যতা শিকালে, সংস্কৃতি শিকালে, কংগোৰ মানুহ বেলজিয়ামৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে। এনেকুৱা যেনেকুৱা কথা ব্ৰিটিছে ভাৰতৰ ক্ষেত্ৰত দাবী কৰে, ঠিক তেনেকুৱা কথা। কিন্তু লুমুম্বাই তেওঁৰ নিজৰ ভাষণত বেলজিয়ামৰ ৰজাৰ প্ৰতিটো যুক্তি খণ্ডন কৰিলে আৰু তেওঁ পাত কৈ দেখুৱালে কেনেকৈ বেলজিয়ামৰ শাসনে কংগোক বহু বছৰলৈ, হয়তো শ বছৰলৈ কোঙা কৰি থৈ গ'ল। আৰু এই ভাষণেদি বেলজিয়ামৰ ৰজা হতভম্ব হ'ল। তেওঁ বুজি পালে যে লুমুম্বা যদি শাসনত থাকে তেনেহ'লে বেলজিয়ামৰ হাতৰ পৰা কংগো চিৰদিনৰ বাবে ওলাই যাব। আৰু তেনেকুৱা হ'বলৈ দিবলৈ বেলজিয়াম কোনোপধ্যে ৰাজি নাছিল। গতিকে ষড়যন্ত্ৰ আৰম্ভ হ'ল বেলজিয়ামৰ উদ্যোগত আৰু ইয়াত সহায় কৰিলে CIA, আমেৰিকাই। বেলজিয়ামৰ আমেৰিকাই লুমুম্বাৰ মুখ্য সেনাধ্যক্ষজনক হাত কৰিলে, নিজৰ ফলীয়া কৰিলে আৰু তেওঁৰ জৰিয়তে এটা বা সামৰিক অভ্যুত্থান কৰাই লুমুম্বাক 1960 চনৰ 1 ডিচেম্বৰৰ তাৰিখে গ্ৰেপ্তাৰ কৰিলে, বন্দী কৰিলে। আৰু তাৰপিছত লুমুম্বা যি এখন একত্ৰিত আফ্ৰিকাৰ সপোন দেখিছিল আৰু আফ্ৰিকাৰ দেশে দেশে নিৰ্যাতিত হৈ থকা কলা মানুহক মুক্ত কৰাৰ সপোন দেখিছিল, তেওঁৰ ওপৰত চলোৱা হ'ল নিৰ্মম শাৰীৰিক অত্যাচাৰ। তেওঁক খবলকৈ চুলি কটাই ফটা চিটা কাপোৰ পিন্ধাই ৰাজহুৱা স্থানেৰে সমদল কৰাই তেওঁক ৰাজহুৱাভাৱে অপমান কৰা হ'ল। আৰু তেওঁৰ যিটো ফেমাছ ইণ্ডিপেণ্ডেন্স ডে স্পীচ আছিল, সেই তাৰ প্ৰিণ্টেড কপি এটা, কাগজৰ কপি এটা তেওঁৰ মুখেৰে ঠেলি জোৰেৰে পেটলৈ ভৰাই দিয়া হ'ল। 1961 চনৰ 17 জানুৱাৰী তাৰিখে লুমুম্বাক তেওঁৰ দুজন বিশ্বস্ত সহযোগীৰ সৈতে ৰাতি গুলীয়াই হত্যা কৰা হ'ল। এয়া হৈছে লুমুম্বাৰ কাহিনী, কংগোৰ দুখৰ কাহিনী। এতিয়া 2026 চনৰ বিশ্বকাপত গেলাৰীত আহি লুমুম্বাৰ মূৰ্তি হোৱা মানুহজনৰ নাম হৈছে মাইকেল এংকুকা। আৰু তেওঁৰ এটা শ্লোগান আছে, লুমুম্বা ভেয়া, মানে লুমুম্বা এতিয়াও জীয়াই আছে। এতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে এই ব্যক্তিজনৰ কানেকশ্যনটো হৈছে যে ভূপেন হাজৰিকাই তেওঁৰ এটা গীতত লুমুম্বাৰ কথা উল্লেখ কৰি গৈছে। গীতটো আৰম্ভ হৈছে এনেকৈ, কৃষ্ণ কায়া আফ্ৰিকা মোৰ কৃষ্ণ কলিমা। এনেকুৱা এটা দিন আছিল আচলতে যেতিয়া অসমীয়া গায়কে আফ্ৰিকাৰ কথা কৈছিল, মেণ্ডেলা, লুমুম্বা আৰু আজিকালি বিমল পান মছলা, ৰজনীগন্ধা। কৃষ্ণ কায়া আফ্রিকা মোর কৃষ্ণ কলিমা, কৃষ্ণ কায়া আফ্রিকা মোর কৃষ্ণ কলিমা।